হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বৰপিঠা ৰেচিপি। প্ৰথমতে মই 250 গ্ৰাম চাউল ৰাতি তিয়াই ৰাখিছিলোঁ। এতিয়া মই ৰাতিপুৱা মিক্সি গ্ৰাইণ্ডাৰত ভালদৰে পিঠাগুড়ি খুন্দি লৈছোঁ। আৰু মই তাতে দিছোঁ হাফ টি স্পুন বেকিং পাউডাৰ আৰু হাফ টি স্পুন নিমখ। আৰু মই 1 কাপ গুড় লৈছিলোঁ, তাতে আধা কাপ পানী দি গুড়খিনি গলাই লৈছোঁ। গলাই লৈ চেকি মই যিখিনি পিঠাগুড়ি খুন্দি লৈছিলোঁ, লাহে লাহে মই গুড়ৰ পানীখিনি তাতে দি লৈছোঁ আৰু ভালদৰে মিশ্ৰণটো মিহলি কৰি ল'লোঁ। আৰু মিশ্ৰণটো আপোনালোকে চাব যাতে বেছি পাতলীয়াও নহয় আৰু বেছি ডাঠো নহয়। এতিয়া মই তেলখিনি গৰম হৈছে অকণমান চাই লৈছোঁ। এয়া মই গৰম হোৱাৰ লগে লগে গোল হেতা এখনেৰে তেলখিনিৰ মাজতে পিঠা এখন বহাই দিছোঁ। এতিয়া পিঠাখন ফুলি আহিছে। ফুলি অহাৰ পিছতে মই এইখন পিঠা লুটিয়াই দিলোঁ। এয়া চাওক, আপোনালোকে ফুলি নহালৈকে লুটিয়াই নিদিব, নহ'লে ভাঙি যাব পাৰে। এয়া দুটা ছাইড মোৰ ৰঙচুৱা হৈ গৈছে, পিঠাখন হৈ গৈছে। এতিয়া পিঠাখন মই নমাই ৰাখিলোঁ। আৰু 2 নম্বৰ পিঠাখনো মই ঠিক তেনেদৰেই মাজভাগতে বহাই দিলোঁ আৰু গৰম হৈ ফুলি অহালৈ ৰখি আছোঁ। এয়া ফুলি আহি গ'ল পিঠাখন। এতিয়া মই নেক্সট আকৌ লৰাই দিছোঁ। ঠিক এনেদৰে মই এখন এখনকৈ গোটেইখিনি পিঠা এনেদৰে বনাই ল'ম। আপোনালোকে এইটো ৰেচিপি ঘৰত ট্ৰাই কৰি চাব পাৰে আৰু আলহী আহিলেও দিব পাৰে। খাবলৈ সোৱাদ হয় আৰু পিঠাবিধ কোমলো হয় আৰু লগতে ই বহুত দিন ভালেও থাকে। এইখন পিঠাও মোৰ হৈ গ'ল। আপোনালোকে জুইটো ল' ফ্লেমত ৰাখিব। বেছি জুইটো আহি গ'লে পিঠাখন মাজৰ ভাগখিনি সিজি নাযাব পাৰে। এয়া চাওক, পিঠা মোৰ ৰেডি। এনেদৰে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এয়া গোটেইখিনি পিঠা মোৰ ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি উলিয়াই লৈছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে কমেণ্ট এটা কৰি জনাব নিশ্চয়। আজিলৈ এৰিছোঁ, ধন্যবাদ।